তুমি কি সদায় ভাতে খোৱা নেকি? আৰে বেহেন, সদায় নহয়, দিনত তিনিবাৰকৈ মই ভাতে খাওঁ। নট অনলি মি, প্ৰত্যেক অসমীয়া মানুহে ভাত খায়। বাৰু, আজি বনাবলৈ লৈছোঁ ধুনীয়া এছামিজ কমফৰ্ট থালি এখন, য'ত থাকিব দালি, পিটিকা, উফ আৰু কি লাগে ন? এয়া মাছ এপিচ আছিলে যোৱাকালিৰে, তাকে অকণমান গৰম কৰি লৈছোঁ। আনফালে বেঙেনা, ধুনীয়াকৈ বেঙেনা ফ্ৰাই কৰিছোঁ, বেঙেনা আকৌ পিটিকাও বনাইছোঁ। ৰ'ব দেখাম। এইপিনে দালিখনো ধুনীয়াকৈ মই বনাবলৈ লৈছোঁ, মচুৰ দালি, তাতে ওলকবি আৰু আলু দি দিছোঁ। ধুনীয়াকৈ দালিখন বনালোঁ। এয়া কৈছিলোঁ নহয় বেঙেনা পিটিকি থাকোঁতে অকণমান খায়ো চালোঁ, ইমান যে টেষ্টি। আনপিনে মোৰ দালিও হৈ গ'ল, শেষত এই ধনিয়াকণে যে যি সোৱাদ আনে। আৰু এয়া দেখিছেনে, গোটেইখিনি ধুনীয়াকৈ মই সজাই লৈছোঁ। বেঙেনা পিটিকা, আলু পিটিকা, মাছ ভাজি, দালি, আৰু কি লাগে নে কি কয়? এইদৰে হ'লে যে প্ৰত্যেকজন মানুহে খাই বিৰাট ভাল পায়, নহয়নে? বাৰু আজিলৈ